हाय गाइस नमस्कार स्वागतम जनाइछु नতুन এটা ভিডিঅলৈ আপোনালোক সকলোকে মোৰ চেনেল ৰূপসীস লাইফলৈ আজি ভিডিঅটো মই অকস্মাত আৰম্ভ কৰিছো অকস্মাত আৰম্ভ কৰিবলগীয়া কাৰণটো হৈছে মই এটা বস্তু অৰ্ডাৰ কৰিছিলো মিছত আৰু বস্তুটো ইউটিউবৰ লগত জড়িত হয় গতিকে মই ভাবিলো আপোনালোকৰ লগত আনবক্সিং কৰো একেলগে আৰু সেই বস্তুটোৰ জৰিয়তে মোৰ ভিডিঅ বনাবলৈ বহুত সুবিধা হ'ব বুলি মই ভাবিছো গতিকে মই বস্তুটো অৰ্ডাৰ কৰিছো আৰু মোৰ আসলতে 100 সাবস্ক্ৰাইবাৰ হৈ গল গতিকে মই বহুত হ্যাপি 100 সাবস্ক্ৰাইবাৰ মোৰ কাৰণে বহুত হয় যেহেতু মই নতুনকৈ চেনেলটো খুলিছোহে বেছি দিন হোৱাই নাই গতিকে 100 সাবস্ক্ৰাইবাৰ মোৰ কাৰণে বহুত বেছি হয় আৰু যিসকলে সাবস্ক্ৰাইব কৰিছে তেওঁলোকক অন্তৰৰ পৰা বহুত 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 ধন্যবাদ আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ আহি থাকে মোৰ চেনেলত তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব চেনেলটো গতিকে এতিয়া আজি ভিডিঅটো আৰম্ভ কৰিব লৈছো হাজবেণ্ডে গৈছে বস্তুটো আনিবলৈ আহি পোৱাৰ পিছত মই বস্তুটো আনবক্সিং কৰি দেখুৱাম গতিকে এতিয়া বলক ভিডিঅটো আৰম্ভ কৰো আহি পালে আৰু এতিয়া আনবক্সিং কৰি আছে আমাৰ আসলতে যিকোনো বস্তু অৰ্ডাৰ কৰি আনিলে আমাৰ ছাৰকে দিও আনবক্সিং কৰিবলৈ গতিকে আনদিনাৰ দৰে আজিও আনবক্সিং কৰি আছে আৰু মোৰ ইউটিউব চেনেল নুখুলুতেও যিকোনো বস্তু আনবক্সিং কৰিলে আমি এটা ভিডিঅ বনাই থৈ দিও যাতে বস্তুটো কিবা এটা বেয়া হলে ৰিটাৰ্ণ কৰিব পৰা যায় তেনেকে গতিকে অন্দিনাৰ দৰে আজিও কৰি আছো আৰু এইটো প্ৰথমটো হৈছে নাৰিকলৰ পুলি এইডালতে অৰ্ডাৰ কৰিছিলে ৰুই থব আৰু এতিয়া মেইন বস্তুটো আনবক্সিং কৰিব আৰম্ভ কৰিছে মোৰ বস্তুটো কি বস্তু চাই থাকক মই আসলতে ইয়াৰ আগত আৰু এবাৰ অৰ্ডাৰ কৰিলো কেনসেল হৈ গল কিবা এটা কাৰণত গতিকে এবাৰ সেকেন্ড বাৰ হয় আৰু এইডাল হৈছে সেলফি ষ্টিক ভিডিঅ কৰাৰ কাৰণে মিলমিলিয়া হাঁহি দিছে একেবাৰে ভিডিঅ কৰাৰ কাৰণে অৰ্ডাৰ কৰিছো চাওক কেনেকুৱা লাগিছে ইয়াত লাইটও আছে সৰুকে হলেও এটা লাইট আছে আৰু ইমান বেছি দামৰ মই আৰম্ভণিতে অৰ্ডাৰ কৰা নাই যেহেতু বস্তুটো কেনেকুৱা প্ৰথমতে ব্যৱহাৰ কৰি চাও ন তাৰ পিছত হেৰি কৰিম এয়া আৰু এয়া চাওক সেলফি ষ্টিকডাল আহি পালে ইয়াতে লাইটও আছে যেহেতু মোৰ মোবাইলৰ কেমেৰা কোৱালিটি ইমান ভাল নহয় মই কেতিয়াবা ৰাতিও ক্লিপ ল'ব খুজো কিবাকিবি কিন্তু কেমেৰা কোৱালিটিৰ কাৰণে ল'ব নোৱাৰো গতিকে এই লাইটটোৰ সহায়ত এতিয়া মই ৰাতিও ভিডিঅ বনাব পাৰিম কিবাকিবি মানে ক'বাত গলে কিবা কৰিলে তেনেকুৱাকে দেখুৱাব মন যায় কিন্তু আন্ধাৰৰ কাৰণে দেখুৱাব নোৱাৰি এতিয়া মই লাইটটোৰ জৰিয়তে সকলোখিনি দেখুৱাব পাৰিম যেহেতু পূজা আহি আছে পূজা চাব যাম আমি ৰাতিয়ে গতিকে এই সেলফি ষ্টিকডাল বহুত কামত আহিব বুলি ভাবিছো আৰু বহুত ভাল লাগিছে বস্তুটো বহুত ভাল আহিছে এতিয়া আজৰি হলো মই 8টা বাজিলে ৰাতি আৰু এতিয়া মই কিবা এটা দেখুৱাম বুলি ভাবিছো সিম্পল আৰু একেবাৰে সহজ এটা ৰেচিপি দেখুৱাম বহুত টেষ্টি হয় একেবাৰে সিম্পল বনাবলৈ বহুত সহজ গতিকে মই এতিয়া দেখুৱাই দিছো কি বনাম এয়া চাওক একেবাৰে সৰু মাছ লৈ লৈছো মই আজি মাছৰ লগত খাৰ বনাম এইখিনি দৰিকণা আৰু পুঠি মাছ একেবাৰে সৰু মই ভালকে ধুই পখালি থৈ দিছো বাছি একেবাৰে আৰু এইখিনিও মাছ হয় কিন্তু মই বনাম এইখিনি ৰেচিপি এটা বনাম এতিয়া মই ৰেচিপিটো আৰম্ভ কৰো আৰু আজি ৰাতিৰ হাজত খাৰৰ আঞ্জা খাম বুলি ভাবিছো খাৰ বনাম একেবাৰে সৰু মাছটো দি আপোনালোকক দেখুৱাই দিছো একেবাৰে সৰু মাছেৰে ধুনিয়াকে বনাম একেবাৰে তাত বেছি ইমান একো নালাগে মাত্ৰ আদাৰ পাতৰ দৰকাৰ আৰু অলপমান নহৰু হলে হৈ যাব বহুত টেষ্টি হ'ব বনাবলৈতো ভালে লাগিব আৰু খাইও বহুত ভাল লাগিব লগতে দুটামান জলকীয়া হলে আৰু ধুনিয়া হয় মই কেঁচা জলকীয়াকে ব্যৱহাৰ কৰিম শুকান জলকীয়া নিদিও আৰু মাজে মাজে খাৰ টেঙা তিতা এইবিলাক খাব লাগে গতিকে ময়ো আজি তাকে খাওঁ বুলি ভাবিছো আৰু খাৰৰ আঞ্জাখন বনাও বুলি ভাবিছো এতিয়া গতিকে এতিয়া আৰম্ভ কৰো বনাবলৈ আজি ভিডিঅটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু
মই আগৰ দৰে পুনৰবাৰ আকৌ এবাৰ কৈ দিছোঁ, যিসকলে মোৰ চেনেলত নতুনকৈ আহে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ৰেচিপিটো আৰম্ভ কৰোঁ। ইভাগে ৰাতি একো বনাবলৈ মন নাযায়, যেনেকৈ তেনেকৈ ৰাতিৰ সাজটো খাব মন যায়, বনাবলৈ বহুত এলাহ লাগে। কিন্তু আজিৰ কথাটো অলপমান বেলেগ। আজি মই অলপ ফূৰ্তিত আছোঁ, গমেই পাইছে। গতিকে আৰু ভিডিঅ'ৰ এক্সাইটমেণ্টত মই ভাবিলোঁ এইটো ৰেচিপি আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ আৰু বনাই দিওঁ। গতিকে এতিয়া আৰম্ভ কৰোঁ। খাৰৰ আঞ্জাখনৰ কাৰণে মই মাছখিনি ভাজিলোঁ। একেবাৰে মাছখিনি খৰখৰীয়াকৈ ভাজিব নালাগে, দেখিছে অলপ অলপ ঢিলা ঢিলাকৈ ভাজিব লাগে। এইফালে পিঁয়াজ, জলকীয়া, আদাৰ পাত আৰু নহৰু লৈ লৈছোঁ। এইখিনি খাৰ লৈ লৈছোঁ। এতিয়া মই বনাই দেখুৱাম। প্ৰথমতে মই কেৰাহী এখন গৰম কৰিছোঁ, তাত তেল দি দিছোঁ আৰু এতিয়া পিঁয়াজখিনি দি দিছোঁ। অলপ সময় ভাজিব লাগিব। যিখিনি বস্তু ইয়াত দিওঁ গোটেইখিনি বস্তু একেবাৰে ভালকৈ ভাজিব নালাগে। পিঁয়াজখিনি একেবাৰে ৰংচোৱা হ'ব নিদিওঁ, তেতিয়াতে নহৰুখিনি দি দিছোঁ, যাতে বস্তুখিনি অলপ কেঁচা কেঁচা গোন্ধটো থাকে, তেতিয়াই মানে বস্তুখিনি হেৰি কৰিব লাগে। তাতে খাৰখিনি দি দিব লাগে। আদাৰ পাত, নহৰু, জলকীয়া গোটেইখিনি বস্তু দি দিলোঁ। দি অলপ সময় মাত্ৰ ভাজিছোঁ। তাৰপিছতে ইয়াত হালধি আৰু নিমখ দি দিলোঁ। বস্তুখিনি একেবাৰে সিজাব নালাগে আৰু তেল মই একেবাৰে কমকৈ ব্যৱহাৰ কৰিছোঁ, যিহেতু খাৰৰ আঞ্জা তেল বেছিকৈ দিলে খাই ভাল নালাগিব। এতিয়া ইয়াত মই দি দিছোঁ খাৰখিনি আৰু মাছখিনি দি দিছোঁ আৰু পানী দি দিম। বাছ, আঞ্জা হৈ গ'ল। ইয়াত আৰু বেলেগ একো কৰিবলগীয়া নাই। নিমখ আৰু হালধি দিছোঁ, বেলেগ মছলা ব্যৱহাৰ কৰা নাই। এইখিনিত এতিয়া মই পানী দি দিম আৰু ভালকৈ বইল হ'ব দিম। আধা ঘণ্টামানৰ কাৰণে ভালকৈ বইল হ'ব দিম একেবাৰে। হৈ গ'ল আমাৰ খাৰৰ আঞ্জা আৰু দেখিছে কেনেকুৱা কালাৰ হৈছে। খাবলৈও বহুত টেষ্টি পালোঁ, আমি খালোঁ। আৰু চাওক কেনেকুৱা হৈছে। অকল আদাৰ পাত দিলেই হ'ল, বেলেগ একো ইমান বস্তু নালাগে। বহুত চিম্পুল আৰু সহজতে বনি যায়। এতিয়া ভাত পানী খালোঁ, খাই বৈ বহি আছোঁ। মই পাকঘৰতে আছোঁ এতিয়া, শুম আৰু ভাবিলোঁ ভিডিঅ'টো এণ্ডিং কৰি দিওঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছোঁ ভিডিঅ'টো চাই সকলোৱে বহুত বেছি ভাল পাব। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই, গুড নাইট।